ফ্ৰেণ্ড সকল আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল। চ' মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এটা ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে PM কিষাণৰ যিখিনি পইচা পোৱা যায় আৰু এইটো নতুনকৈ কেনেকৈ আবেদন কৰিব। চ' মৰমৰ বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণভাৱে জনাম। চ' মৰমৰ বন্ধু বান্ধৱীসকল সৰু এটা ভিডিঅ', আপোনালোকে PM কিষাণত কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু কি কি ডকুমেন্টস লাগিব মৰমৰ বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে জনাম। চ' মৰমৰ বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকৰ গ্ৰামৰ যিজন গাঁওবুঢ়া আছে এই গাঁওবুঢ়াৰ ওচৰত আপোনালোকে যাব লাগিব, কাৰণ প্ৰত্যেক গাঁওবুঢ়াৰ ওচৰত এতিয়া ভেৰিফাই কৰিব দিছে। আগৰ যিখিনি PM কিষাণৰ টকা পাইছিল সেই সকলৰ নামো এতিয়া ভেৰিফিকেশ্যন কৰিব দিছে। আৰু নতুনকৈ যদি কোনো পৰিয়ালে এই PM কিষাণৰ পইচা পোৱা নাছিল তেতিয়াহ'লে সেই পৰিয়ালেও এই PM কিষাণৰ পইচা পাব। তো মৰমৰ বন্ধু বান্ধৱীসকল কি কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে মই সম্পূৰ্ণভাৱে আলোচনা কৰিম। আৰু মৰমৰ বন্ধু বান্ধৱীসকল যদি মোৰ চেনেলত আপোনালোকে প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই ৰাখিব, কাৰণ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত মই সদায় লৈ আহোঁ। তো মৰমৰ বন্ধু বান্ধৱীসকল নতুনকৈ PM কিষাণ আকৌ আপোনালোকে আবেদন কৰিব পাৰিব। এইটোৰ কাৰণে কোনো ধৰণৰ অনলাইন আপোনালোকে কৰিব নালাগে। আপোনালোকে মাটিৰ যিটো খাজনাৰ ৰচিদ থাকে আপোনালোকে খাজনাৰ ৰচিদটো দিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডটো দিব লাগিব। তাৰপিছত আপোনালোকৰ ভোটাৰ আই কাৰ্ডটো আপোনালোকে দিব লাগিব। কিন্তু মৰমৰ বন্ধু বান্ধৱীসকল এইখিনি ডকুমেণ্টছ আপোনালোকৰ গাঁওবুঢ়াৰ ওচৰত দিব লাগিব, কাৰণ প্ৰত্যেক গ্ৰামৰ যিটো গাঁওবুঢ়া থাকে গাঁওবুঢ়াৰ ওচৰত এই PM কিষাণৰ আবেদন কৰিব দিছে, সেইসকলে এতিয়া ভেৰিফাই কৰিব। আৰু মৰমৰ বন্ধু বান্ধৱীসকল যিসকলে এতিয়ালৈকে গাঁওবুঢ়াৰ ওচৰত PM কিষাণৰ ডকুমেণ্টছ এতিয়ালৈকে জমা দিয়া নাই সেইসকলে যাতে অতি সোনকালে এই PM কিষাণৰ পইচা PM কিষাণৰ ডকুমেণ্টছ যিখিনি লাগে আপোনালোকে সোনকালে জমা দিয়ক, কাৰণ এইটোৰ এক সপ্তাহৰ ভিতৰত গাঁওবুঢ়াসকলে সেই অফিচত জমা দিব, এগ্ৰিকালচাৰ অফিচত জমা দিব। চ' মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে PM কিষাণ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ যিটো গাঁওবুঢ়া আছে, যিজন গাঁওবুঢ়া আছে সেই গাঁওবুঢ়াৰ লগত আপোনালোকে আলোচনা কৰি আপোনালোকৰ নিজৰ নামটো আপোনালোকে সোমাই দিব পাৰিব। চ' মৰমৰ বন্ধু বান্ধৱীসকল আৰু এবাৰ কৈ দি আছোঁ ডকুমেণ্টছখিনি, ডকুমেণ্টছ কি লাগিব। আপোনালোকৰ ভোটাৰ আই কাৰ্ডটো লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু আপোনালোকৰ বেংক একাউণ্টটো লাগিব, আৰু আপোনালোকৰ খাজনাৰ ৰচিদটো লাগিব। চ' মৰমৰ বন্ধু বান্ধৱীসকল এইখিনি ডকুমেণ্টছ লাগিব, আৰু এইখিনি ডকুমেণ্টছ জমা দি আপোনালোকে PM কিষাণৰ নতুন আপোনালোকে আবেদন কৰিব পাৰিব। এইটো কোনো ধৰণৰ অনলাইন কৰিব দিয়া নাই। এইটো আপোনালোকৰ গাঁওবুঢ়া এগ্ৰিকালচাৰ অফিচত যেতিয়া জমা দিব তেতিয়াহে আপোনালোকৰ PM কিষাণৰ পইচা পাব। আৰু মৰমৰ বন্ধু বান্ধৱীসকল আৰু এটা কথা আপোনালোকৰ মাজত কৈ দিওঁ, যদি আপোনালোকৰ আগৰ যিটো নাম অৰ্থাৎ আগতে যিটো নামৰ পইচা আপোনালোকে পাই আছে সেই নামখিনিৰ যদি আপোনালোকে এতিয়া ভেৰিফিকেশ্যন অৰ্থাৎ গাঁওবুঢ়াৰ ওচৰত যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনাৰ নামটো অট'মেটিকলি আপোনাৰ নামটো কটা যাব। তাৰ পৰা ইতিমধ্যে বহুখিনি নাম কটা গৈছে, যিটো আগতে যিটো গাঁওবুঢ়া ভেৰিফিকেশ্যন কৰিছিল সেই ভেৰিফিকেশ্যন বহুতে কৰা নাছিল যে এইটো ভুৱা হয়, কিন্তু সেইকাৰণে গোটেইখিনি নাম কটা গৈছে। চ' মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো পুৰণা নাম আছে পুৰণা নামৰ আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট, খাজনাৰ ৰচিদ এইখিনি আপোনালোকৰ গাঁওবুঢ়াৰ ওচৰত আপোনালোকে জমা দিব। জমা দিয়াৰ পিছত আপোনালোকৰ কামখিনি হৈ যাব। আপোনালোকে PM কিষাণৰ নতুন ভেৰিফাইটো হৈ যাব। আৰু এইখিনি ডকুমেণ্টছ দি যদি PM কিষাণৰ কোনো পৰিয়ালে এতিয়ালৈকে টকা পোৱা নাই, আচলতে প্ৰকৃতভাৱে কৃষক, সেইসকলে আকৌ এইখিনি ডকুমেণ্টছৰ জৰিয়তে নতুনকৈ আবেদন কৰিব পাৰিব। চ' মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে। যদি ভালকৈ বুজি পাই থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি এনেকুৱা হেল্পফুল ভিডিঅ' আপোনালোকৰ লাগে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰাখিব। চ' আজিলৈকে ইমানেই, ধন্যবাদ।